হেল্ল' ককাইদেউ গম পাইছনে আমাৰ এই হতচি যোৱাটো এইবাৰো ফেল কৰিলে নহয়। মুঠতে নাক কাণ কাটি শেষ কৰিলে আৰু এতিয়া কাম বন্ধাও নকৰে, লেং খাই বিচনাই চকীয়া পৰি পৰি থাকে। ঐ আইঐ ফটা জেঙীয়া, এই বলিয়াটো আকৌ ফেল কৰিলে। ঐ ইয়াৰ চুলিত ধৰি স্কুলত দি দে, চিধা নকৰিলে নহব। নাই নাই স্কুল চিস্কুল নাযায়, যাবলৈ মন নকৰে, এতিয়া নাযায় লাজতে। সি স্কুল চিস্কুল নাযায় হেনো, সি ডন নে কিবা বনিব সেইটোকে গাই থাকে উল্টা পুল্টাকে। মই নোৱাৰিছো আৰু, মই কথা এটাহে ভাবিছো আৰু। কি ভাবিছ বা? ঘৰত কাউলেও ভয় চয় নকৰে, কাম এটা কৰো আৰু তোৰ ওচৰলৈকে পঠিয়াই দিওঁ ইয়াক। তোৰ ওচৰত গৈ পেলাই অকমান ভাল হয়ে বা। এই মোৰ ওচৰত আহিলে ভাল নোহোৱা কোনো কেছে নাই, সি বাপ বুলি ভাল হ'ব লাগিব। তাকেহে পঠিয়াই দিওঁ, অকমান ভাল হলে হওক। পঠিয়াই দে তাক। মই তাক এনেকুৱা ট্ৰেইনিং দিম, সি নকৰিবলৈ হলে তাৰ সিয়নি ফাটি ফে যাব। হ'ব দে তেতিয়াহ'লে, মই তাক কিবা এটা কৰি পেলাই আজিয়ে পঠিয়াই দিম বাৰু। পঠিয়াই দে। মোৰ ওচৰলৈ আহি পেলাই বাৰু সি কেনেকে চিধা নহয় চাম নহয় মই। এই লাখুটিয়ে টঙনিয়াই দিম চাল্লা। এই ধুনীয়া মোৰ কথা যদি নুশুনিবলৈ হয়, এই লাঠিয়ে টঙনিয়াই মুখতে ভৰাই ফুকতে উলিয়াই দিম। মই আৰু কালি ভাবিছিলো বোলো তোমালোকে পুৰস্কাৰকেইটা পাবা বুলিহে, 1000 টকাটো আমাৰ গীটাৰ ভিতৰতে, মোৰতো বাদ দিয়া বাৰু, তোমালোক গীটাৰ ভিতৰতে কোনোবা এটাই পাবা বুলিহে। কিন্তু কোনোতো খাবই নোৱাৰিলে তোমালোকে। এই ফুলে চদা কেনেকে জানো বাৰু পেটুৱা দাই যে ইমান খাব পাৰিব বুলি। 300 কিমান ফুট, 51 ফুট নে কিমান ফুট। মইতো যেনে তেনে 121 ফুট খাইছিলোগে আৰু। মই জিকিম বুলিয়ে ভাবি আছিলো, কিন্তু ইমান খাব বুলি নাজানো যে। মইতো আগতে গম পাইছিলো মই যে ইনো নিজিকো বুলি। ইমানবিলাক মানুহ আহিছিলে, মইতো ইনো খাব নোৱাৰোৱে। মই মুঠতে 53 কণহে খালো, 53 ফুটা। তেতিয়াহ'লে মই টেপেলেটকে বেছি খালো, মই 63 ফুটা খালো। আমি জিকিলেও নিজিকিলেও বিন্দাছটো খানাটো খাব পালো ন। ক'ত খানা ওলালে আকৌ কালি? ফুলেচতে আমাৰ ঘৰত আকৌ, আমাৰ পাপাই জিকা দেখি পাপাই মাংস আনিলে আৰু আমি 2 ঘৰে খালো ভাত আমাৰ ঘৰতে একেলগে। আমি আৰু মাহীমাকৰ পুতেকহে নে কি কয় ভোলা? ফুলেচতে ভোলাতে বেয়া নাপাব, এই আমাৰ ঘৰত ডাঙৰকে খানা এটা দিব ৰ'ব। এইটো এনেই মাংস অকণমান আনিছিলে কাৰণে নামাতিলে। এইকেইদিনতে দিব ৰ'ব কোনোবা দিনা খানা এটা আমাৰ ঘৰতো। বঢ়িয়া হ'ব তেতিয়াহ'লে, খানা চানা ওলাই থাকিব লাগে। ভালকে থাকিবি ভোলা, খানা চানা ওলালে আকৌ তোক ভূতে চুতে পিতে নহয়, অকণমান সাৱধানে থাকিবি। লাজ নিদিব আকৌ ফুলেচদা। হ'ব বাৰু সেইবিলাক বাদ দিয়া। আমাৰ ইয়াতে ঢেৰ পানী হৈছে নহয়, বানপানী হৈছে গোটেইখন। মানুহবিলাক বাৰু কেনেকে আছে দেই। এতিয়া ঘৰ এটাও নাইকিয়া হৈ গ'ল, গোটেই মানুহবিলাকৰ ঘৰ ৰাস্তা পদূলি একো নাই, গোটেই সা সম্পত্তি চব গুচি গ'ল, পানীয়ে লৈ গুচি গ'ল। তাকেহে পাই বহুত বেয়া লাগে দেই, এনেকে বানপানীয়ে প্ৰতি বছৰে মানুহবিলাকৰ ঘৰ দুৱাৰ সা সম্পত্তি চব ধ্বংস কৰি পেলাইহি। কাম এটা কৰা নেকি গাইজ, আমি বানপানী জেগালৈ যাওঁগে বোলা, পৰিস্থিতিবিলাক কেনেকুৱা অলপ চাই আহোঁগে। হয় নেকি ফুলেচদা? বঢ়িয়া হ'ব। মই বানপানী দেখিয়ে পোৱা নাই নহয় আজিলৈকে, আমাৰ এইফালে নহয় যে। ব'লক যাওঁ। বেয়া নহ'ব ফুলেচদা, ব'লক নহ'লে। ঠিক আছে তেতিয়াহ'লে, চলো বানপানী দেখনে কে লিয়ে চলো। ধুনীয়া মোক আপুনি যে কৈ যে আছিলে কোনোবা এটা আহিব বুলি, কোন আহিবনো? মোক আপুনি চিনাকি কৰি দিব দেই অহাৰ লগে লগে। আহিব তোৰ নিচিনা জহামাল এটা। ককা জহামাল আনিব নেকি? খাই বিৰাট মস্তি লাগিব। মই এবাৰ খাইছিলো নহয় জহামাল, এই হেৰিয়ৰ গাঁৱত থাকোতে, বঙালী গাঁৱত থাকোতে। বহুত মস্তি লাগে, অকমান অকমান গোন্ধাই, কিন্তু হ'লেও খাই বিৰাট টেষ্টি লাগে। তোৰ নিচিনা এটা আহিব, জধা মূৰ্খ এটা, আধা পাগল এটা, দুইটা একেলগে থাকিবি। বঢ়িয়া, মোৰ পাৰ্টনাৰ এটা পাই যাম আজিৰ পৰা। বঢ়িয়া লাগিব দেই, আপুনি কিন্তু বহুত ভাল ককা। একেবাৰে তলে মেলে দেখুৱাবলৈ আহিছে। একদম যি কাম দিছো সি সেইবিলাক কাম চব ভালে ভালে কৰ, নহ'লে দেখিছে নহয় লাখুটিয়ে টঙনিয়াই পেলাম, মুখত ভৰাই ফুকতি উলিয়াই দিম লাখুটি চালা। ফুলেচদা বহুত খাতাৰনাক পানী, গোটেইখন পানীয়ে পানী হৈ আছে সাগৰৰ নিচিনাকে। আজিলৈকে মই দেখা নাই দেই ইমান পানী। ক'ৰ পৰা দেখিবা, আমাৰ ফালে পানী হ'লেহে দেখিবা। এইফালৰ মানুহখিনিহে গম পায় পানী হোৱাৰ লগে লগে কিমান ভয় খাই এইবিলাক গোটেই। দেখিছা নাই কি অৱস্থা হৈ গৈছে গোটেইখন। চাওক ফুলেচদা, এই ঘৰটো কিমান ধুনীয়াকে বনাইছিলে আছাম টাইপ ষ্টাইলত, আৰু চাওক এফাল লৈ গুচি গ'ল, আধা দুখোৱা নায়েই, গোটেইটো এফাল ভাঙি চিঙি লৈ গুচি গ'ল। আৰু চাওক গোটেই ৱাল চোৱালৰ ইটা খহু খহু হৈ আছে, ফাটি আছে। তাকেহে কি কবি, মানুহবিলাকে কিমান আশা লৈ পেলাই ইয়াত ঘৰ দুৱাৰ বনাই
তাৰ পাছত বাৰিষা হোৱাৰ লগে লগে গোটেই পানীয়ে আহি পেলাই চব ভাঙি চিঙি লৈ গুচি যায় অ'। এইটো কালভাৰ আছিলে নেকি চাওক ফুলেশ্বদা, কালভাৰৰ নিচিনা লাগিছে, ধৰিবই নোৱাৰি নহয়। সেইটো গোটেইটো লুটিয়াই পেলালে, এটুকুৰাহে আছে। অঁ এইটো কালভাৰে আছিলে নেকি। অ' চাবা দেই, এই কাষলৈ গৈ গৈ নাথাকিবা আকৌ, পানীলৈ হৈ পৰিবা। বানপানী হ'লে লগতে গৰাখহনীয়া হয় নহয়, এই মাটিবিলাক কাষৰ মাটিবিলাক খহি খহি যায় মানে, সেইটোত ইমান বেছি কাষলৈ নাযাবা দেই। এইডোখৰ চফা কৰি দিছে আৰু বানপানীয়ে। ব'লা বেলেগ চাইডলৈ যাওঁগৈ অলপ। ফুলেশ্বদা সেইখন নাও চাওক, ব'লক নাওতে উঠি পেলাই অলপ ফুৰি আহোঁগৈ। দেখিছানে কিমান পানী, গোটেই ঘৰ দুৱাৰ ডুবি একেবাৰে মুধেচৰলৈকে ডুবি গৈছে আৰু দেখিছা। তাকেহে পাই, এনেই ঘৰ দুৱাৰ অৱস্থা নাই, তাতে চাওক কিমান গোটেই ডুবি ভাঙি চিঙি আদায় কৰি দিলে পানীয়ে। ফুলেশ্বদা জালখন লৈ অনানে ভাল আছিল নেকি, খেৱালিখন, এই নাৱৰ পৰা মাৰিব পাৰিলোহেঁতেন। তইও মানে ভোলা দেই, তই ইয়াৰ পানী বৰ সৰু পানী বুলি ভাবিছ নেকি? দেখা নাই নি ঘৰ চৰ কিমান ডুবি গৈছে একেবাৰে টিঙলৈকে। তই ইয়াত মাছ ধৰিব পাৰিবি খেৱালি মাৰি পেলাই। ফুলেশ্বদা কেনেকে ইমান পানী হ'লনো ইয়াত? কি এনেকে নদীয়ে আহিল নে কিনো, কেনেকে হ'ল? এই আগত মথাউৰি এটা আছিলে, সেই মথাউৰিটো পানীয়ে ভাঙি পেলালে, নদীৰ পানী বাঢ়িছিলে। এজন মথাউৰি দি পানী ভকা ঢোকা দি এইফালে সোমাই আহিলে আৰু গোটেইখন উটুৱাই পেলালে। ব'লক ফুলেশ্বদা অকণমান আগলৈ যাওঁ, ইফালে আৰু পানী আছেনে সেইফালৰ পৰা চাই আহোঁগৈ ব'লকচোন। অঁ ব'ল, গেজেং ভাইটিয়ে বুঠা মাৰিব পাৰিবা জানো? দিয়া মই মাৰিছোঁ। ইয়াত চোৱাহঁতে ৰিচেণ্টলি পানী সোমাইছে, সেইটোত মানুহবিলাকে ইয়াৰ পৰা ওখ স্থানলৈ গৈ আছেগৈ দেখিছা। ইয়াত নাৱত বস্তু বাহিনী লৈ গৈছে, ইয়াত দেখিছে নাই ঘৰবিলাকত অলপ অলপকৈ পানী সোমাইছে আৰু। অঁ সেয়া নাও চাও লৈ গৈছে চবে। ফুলেশ্বদা ইয়াৰ মানুহখিনি এতিয়া ক'লৈ যাবগৈ? ইয়াৰ মানুহখিনি এতিয়া ওখ জেগালৈ যাবগৈ, ৰাস্তা ঘাট ৰাস্তা পদূলি তেনেকুৱালৈ, য'তে ওখ মানে পানীয়ে নোপোৱা জেগাত তাত টেণ্ট বনাই বনাই থাকিবগৈ। হাই দাদাহঁত টেনশ্যন নল'ব, পানী কমিব কমিব, ভগৱানে চকু মেলি চাব নহয়, টেনশ্যন নল'ব। ভোলাও তই পৰিবি দেই, তেনেকৈ নাযাবি আকৌ, ইয়াত পানী বহুত দ আকৌ, উঠাব নোৱাৰো আকৌ মই দেই পৰিলে হ'লে। ধনিয়াম ককা, এইটোৱে নেকি মন নে দমটো? অঁ এইটোৱে। আহিলি নে জহনী? আহ আহ। নো কাকাজি, নাম হে মেৰা মন, হবি মেৰা ডন, অনলি মন ইয়াত ডন। একে বাঘ ঢকা দনগিৰি ওলাই যাব তোৰ। এই ধনিয়াম বুঢ়াৰ আগত ফটো আমি নকৰিবি কিন্তু, মই কৈ দিলো। বাঘ ঢকা কি কাকাজি? হোৱাট ইজ কল বাঘ ঢকা? বাঘ ঢকা চিনি নাপাৱ? তেতিয়া পিঠিত বহুৱাই দি বুকৰ ফাটি ফেপ ফেৰাই যাব, তেতিয়া গম পাবি বাঘ ঢকা কি। আৰু এটা ৱাৰ্ণিং দিছো মই, শুনি ল। তই মোক কাক্কাজি মাতিবি, এই লাখুটিয়ে মৰিয়াই তোৰ মুখত সোমোৱাই পোক দি উলিয়াই দিম হুম। কাকা নহয়, অনলি ককা বুলি মাতিবি, ককা বা ধনিয়াম ককা। আৰু ইয়াৰ লগত চিনাকি হৈ ল তই। হে ব্ৰো, নাম হে মেৰা মন, হবি মেৰা ডন, হোৱাটছ ইয়ৰ নেম? ভজা খোৱা, ভজা খোৱা। হো ইয়া ভাজা খোৱা।